তো বন্ধুসকল, তো আজি আমি আপোনালোকক দেখাম আমাৰ মিচিঙৰ পৰা পোৱালি ওলাইছে। এই পোৱালি হাঁহৰ পোৱালি ওলাইছে 700টা মান। এই 700টা পোৱালি আমি বুডিং কৰি আছোঁ। তো এই পোৱালিবিলাক আমি কেনেকৈ বুডিং কৰি আছোঁ, ইয়াৰ মেনেজমেণ্ট কি কৰি আছোঁ, কি দানা দি আছোঁ, তাৰপিছত কেনেকৈ দানা দিওঁ, কেনেকৈ পানী দিওঁ আৰু কিমানখিনি পোৱালি মৰ্টেলিটি হয়, একদিনৰ পৰা বিক্ৰী হোৱালৈকে আপোনালোকক আমি এদিন মূৰে মূৰে আপোনালোকক ভিডিঅ' দি আপোনালোকক দেখুৱাম যে আমাৰ হাঁহবিলাকৰ বৰ্তমান কি অৱস্থা বা কিমানটা আছে, কিমানটা মৰিল, কোন মেডিচিন খুৱাই আছোঁ, এইবিলাক আপোনালোকক দেখাম। তো বন্ধুসকল, আজি আপোনালোকক দেখাম আমাৰ হাঁহ আজি একদিন। এতিয়া আমি ইনকুবেটৰৰ পৰা বাহিৰ কৰি ফাৰ্মলৈ আনিলোঁ। ইয়াতে এটা বুডিন আছে, ইয়াতে এটা বুডিন আছে আৰু আমাৰ পিছফালে এটা বুডিন আছে, ইয়াতে এটা বুডিন আছে। এই 4টা বুডিন হাউচত আমি 700টা পোৱালি ৰাখিছোঁ। তো এই পোৱালিবিলাক আপোনালোকক দেখুৱাম, পোৱালিবিলাক কেনেকুৱা হৈছে, পোৱালিবিলাক গ্ৰ'থটো কেনেকুৱা হ'ল, ওলাইছে কণীৰ পৰা কেনেকুৱা চাইজৰ পোৱালি, তো আপোনালোকক দেখাম। আৰু এতিয়া আপোনালোকক দেখাম প্ৰথম দানা আৰু প্ৰথম পানী এতিয়া দিম, দিয়া নাই, এতিয়া আপোনালোকক দেখুৱাম যে আমি দানা প্ৰথম কেনেকৈ দিব লাগে। দানাটো আমি এই পূৰা দানাই দিওঁ না ইয়াতে কিবা মেডিচিন আছে বা অইন কিবা বস্তু আছে, তো সেইটো আপোনালোকক দেখাম, আপোনালোকে চাই লওক। আৰু পানীটো কেনেকৈ দিব লাগে এইটো আপোনালোকক দেখুৱাম। তো আমি হাঁহ পুহি আছোঁ, আমি আগৰ পৰা পুহি আছোঁ, হয়তো আপোনালোকে বহুতো জানে আমি কেতিয়াও মেডিচিন ইউজ নকৰোঁ। আজিলৈকে আমি মেডিচিন ইউজ নকৰোঁ। আপোনালোকে চাব, আমি ডাইৰেক্টলি যিটো আমাৰ পানী হয় এইটো পানী দিম আৰু দানাটো আমি খাবলৈ দিম। তো দানাটো আমাৰ দিব লাগে কেনেকৈ দেখুৱাই আছোঁ। বন্ধুসকল, এতিয়া আমি দানা দি আছোঁ। দানাটো প্ৰথমত শুকান দানা থাকে, সেই শুকান দানাটো আমি কি কৰিম, অলপ ইয়াতে পানী দি মিক্স কৰি হাঁহক আমি খাবলৈ দিম। এইটো দানা হ'ল ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ, এইটো হ'ল প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ ফিডটো। এইটো আমি এতিয়া অলপ ইয়াতে পানী দি বস্তুটো অলপ নৰম কৰি ল'ম। কিয়নো ইয়াতে বেছিভাগ শুকান থাকিলে সৰু পোৱালি খাবলৈ টান পায়, তাৰ ডিঙিত লাগি যাব পাৰে। সেইকাৰণে অলপমান পানী দি, বেছি পানী নিদিওঁ, ইয়াতে অলপমান পানী দিওঁ, পানী দি পেলাই অলপমান নৰম কৰিলোঁ। নৰম কৰি এতিয়া আমি হাঁহক আমি খাবলৈ দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এতিয়া আমি হাঁহক আমি দানা দি আছোঁ। আজি প্ৰথম দানা 0 পোৱালি মেচিনৰ পৰা আজি ওলাইছে, এতিয়া দি আছোঁ। সিহঁতে ভয় খাই আছে। এতিয়া কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে বাল্ব আমাৰ দি আছে। আমি বিতংকৈ আলোচনা কৰি আছোঁ, অলপ দানাটো দেখুৱাই লওঁ আপোনালোকক কেনেকৈ দিওঁ আমি। এনে সৰু পোৱালি যদি আমি দানাটো এক জেগাত দিওঁ, তেখেতে খাবলৈ টান পায়। সেইকাৰণে আমি অলপ ছিটিয়াই দিছোঁ যাতে খাব পাৰে সোনকালে। তো বন্ধুসকল, এতিয়া আমাৰ দানা দিয়া শেষ, এতিয়া আমি পানী দিম। তো পানী দি ইয়াতে মই বুডিংটো কেনেকৈ কৰিলোঁ সেই বিষয়ে আলোচনা কৰিম। পানীটো আগতে দি লওক। বন্ধুসকল, এতিয়া আমি পানী দি আছোঁ, ইয়াতে নৰ্মেল পানী দি আছোঁ। আমি মেডিচিন একো ব্যৱহাৰ কৰা নাই, কিয়নো আমি মেডিচিন কেতিয়াও ব্যৱহাৰ নকৰোঁ। যদি কেতিয়াবা অসুবিধা হৈ যায় তেতিয়াহে ব্যৱহাৰ কৰোঁ। ইয়াৰ আগতে আমি ঘৰুৱা ট্ৰিটমেণ্টহে কৰি থাকোঁ। তো আপোনালোকক সেইটোৱে দেখাম যে আমি ঘৰুৱা ট্ৰিটমেণ্টবিলাক কেনেকৈ কৰোঁ, সেইটোৱে আপোনালোকক দেখাম। এতিয়া আমি পানী দিম। বন্ধুসকল, এতিয়া আমি পানী দি আছোঁ। এতিয়া আমি পোৱালিখিনিক পানী দিলোঁ। ইয়াতে 100টাকৈ পোৱালি আছে, ইয়াতে এটা দিলোঁ,
আৰু ইয়াতে এটা দিলোঁ, ইয়াতে এটা দিলোঁ পানী, আৰু এই তাতে এটা দিলোঁ। তো এতিয়া আমাৰ দানা পানী দি আহে। তো এতিয়া আমি আলোচনা কৰিম যে বুডিংটো আমি কেনেকৈ কৰিলোঁ। চাওক, আমাৰ বুডিংটো হ'ল কি, আমি মাটিতকৈ অলপ ওপৰলৈ ৰাখাৰ চেষ্টা কৰোঁ। হয়তো আপোনালোকে বুডিংটো চাইছে, এইটো আমাৰ তলত দি আছে নেট, এই আমাৰ এই লোহাৰ লেটবিলাক যে পোৱা যায়, সেই লেটবিলাক দি আছে তলত, আৰু চাৰিওফালে দি আছে আপোনাৰ প্লেন চিট। তাকে পোৱালি ৰাখিছোঁ। এটা ইয়াতে 200টা পোৱালি আছে মুঠ, ইয়াতে 100টা আছে আৰু ইয়াতে 100টা আছে। এইটো আমি কেনেকৈ বনাইছোঁ, এইটো আছে আমাৰ 6 ফুট লম্বা আৰু চৌৰাটো আছে আপোনাৰ 3 ফুট। 6 ফুট, 6 ফুটত আমি 200কে পোৱালি ৰাখিছোঁ, মানে ইয়াতে 100, হাই তাতে 100। তলত আমি নেট দিছোঁ, নেট দি পেলাই তাৰ ওপৰত আমি পাটৰ বস্তাটো হয় না, সেইটো দিছোঁ, যিটো আমাৰ এই পাটৰ বস্তাবিলাক পোৱা যায়, সেই পাটৰ বস্তাটো আমি ইয়াতে তললৈ দিছোঁ। আৰু তলত দিয়াতে আমাৰ সুবিধা হৈছে কি, যেতিয়া আমাৰ ইয়াত হাঁহে অলপ মানে লেতেৰা কৰে বুডিংটো, তেতিয়া হাঁহে বেছিভাগ লেতেৰা কৰিব, পানী পেলাব, এই পানীটো এই বস্তা টানি ল'ব পানীটো। সেইকাৰণে তলত আমি দিছোঁ পাটৰ বস্তা, তাৰ ওপৰত আমি দিছোঁ নিউজ পেপাৰ। তো নিউজ পেপাৰ দিয়াৰ কাৰণটো হ'ল কি, আমাৰ হাঁহে লেতেৰা বহুত কৰে। আপোনালোকে হয়তো জানে, যিবিলাক মানুহে হাঁহ পুহিছে এইটো চবেই জানে যে হাঁহে লেতেৰা কৰে বেছি। তো এই পেপাৰ কাগজখন আমি দিনত এবাৰকৈ চাফা কৰি দিম, মানে আজি দিলোঁ, দি পেলাই কালি এইটো আমি কি কৰিম, চাফা কৰিম, চাফা কৰি আকৌ নতুন আমি গেজেট পেপাৰখন পাৰি দিম। তো এনেকৈ আমি এসপ্তাহ ইয়ালৈ বুডিং কৰোঁ। তো আপোনালোকক দেখুৱাম মই কেনেকৈ কৰি আছোঁ, সেইটো আপোনালোকক বাৰু চবেই দেখাম। তো আজি এইখিনিয়ে। তো বন্ধুসকল, হাঁহৰ টাইমটো হ'ল কি, ঠাণ্ডা গৰম নাই। হাঁহ যদি আপুনি পুহিব পাৰে, ঠাণ্ডা গৰমৰ একো কথা নাই। কিছুবিলাক হয়তো কৈ থাকে যে এতিয়া ঠাণ্ডা আহিল, এতিয়া পোৱালি মৰিব, এইবিলাক ঠাণ্ডা আৰু গৰমৰ লগত কথা নাই। ঠাণ্ডাৰ দিনত হাঁহৰ ক্ষেত্ৰত ভাল, মানে গৰমত অলপ বেমাৰটো বেছিকৈ হয়, ঠাণ্ডাৰ দিনত বেমাৰ আজাৰ কম হয়। তো এতিয়া আমি পোৱালিবিলাক আজি উঠাইলোঁ। এই পোৱালি আজি ডেটটো হ'ল কি আপোনাৰ 13 নৱেম্বৰ 2022, 13 নৱেম্বৰ 2022 আজি তাৰিখত আমি পোৱালিখিনি উঠাইলোঁ। তো এতিয়া পূৰা ঠাণ্ডা পৰা নাই, কিন্তু ঠাণ্ডা পৰিছে। তো বন্ধুসকল, আপোনালোকক আমি দেখুৱাম যে হাঁহবিলাক আমি কেনেকৈ মেনেজমেণ্ট কৰোঁ। আমি কিন্তু পানী দিছোঁ, পানীত আমি একো মেডিচিন ইউজ কৰা নাই, মেডিচিন আমি কেতিয়াও ইউজ নকৰোঁ। আৰু যদি কেতিয়া মেডিচিন ইউজ কৰিব লাগে, কি হিচাপতে ইউজ কৰোঁ আৰু কি বেমাৰ হ'লে আমি কি মেডিচিন ইউজ কৰোঁ, সেইটো বাৰু আপোনালোকক দেখুৱাম। তো বন্ধুসকল, আপোনালোকে ইমান ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চালে, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিয়নো এটা লাইক বা এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিলে আমি এইটো কামত আৰু আগ্ৰহী হ'ম। কিয়নো আপোনালোকে জানে, হয়তো আমি এজন হেণ্ডিকেপ ল'ৰা, আমি আপোনালোকক এটা আইডিয়া দিবৰ কাৰণে ইমান কষ্ট কৰি আছোঁ, হয়তো আপোনালোকে এটা লাইক শ্বেয়াৰ কৰিব বুলি মই এটা আশা প্ৰাৰ্থী। তো বন্ধুসকল, ভিডিঅ'টো ইমান সময় ধৰি চোৱাৰ কাৰণে ধন্যবাদ। আগন্তুক ভিডিঅ' দেখাৰ কাৰণে অনুৰোধ থাকিল।